ঠিক আছে মৰিবৰ সময় হ'ল মৰিবৰ সময় হোৱাত সতী সন্তানসকলে ভাবিছিল যে তেওঁৰ সম্পত্তিখিনি সতী সন্তানসকলৰ মাজত ভাগ বতৰা কৰি দিব। কাৰ্নেগীয়ে মুঠো সেই কামটো নকৰিলে। তেওঁ সমুদায় আৰ্জিত ধনখিনি আমেৰিকাত বিভিন্ন ঠাইত পুথিভঁৰাল মানুহৰ যিমানেই মানুহ আমি অমৃত হৈ আহি হওঁ তেতিয়াহে আমি অমৃতৰ সন্তান বুলি কোৱাৰ সেইটো বাস্তৱসন্মত হ'ব। গতিকে আমি অমৃত হৈ আহি হওঁ, আমি অমৃতৰ সন্তান হওঁ, আমি জ্ঞান হৈ আহি হওঁ, এই ভাৱনাটো আপোনালোকে হৃদয়ে কঢ়িয়াওক। এই ভাৱনাখিনি মই ৰাখিছোঁ আৰু পৰম্পৰাসকলে পাতি আনি ব্যৱসায় কৰিবলৈ দিয়াৰ কাৰণে